মৃদুল কুমাৰ নাথ তেখেত যোৱা এমাহ ধৰি আমাক কণ্টেক্ট কৰি আছে। প্ৰথম অৱস্থাত তেনেকৈ মোক বহুতেই ফোন কৰে বা বহুতেই মেছেজ কৰে, যেনেকৈ নেচাৰেলি বা স্বাভাৱিকভাৱে আমি ৰিপ্লাই কৰোঁ, ৰেছপণ্ড কৰোঁ, তেনেকেই কৰিছোঁ। প্ৰথম অৱস্থাত কমলক যেতিয়া ফোন কৰিছিলে তেখেতে সদায় এটা কথাই কয় যে মই দীপলিনাক লগ কৰিব বিচাৰোঁ, আৰু সেইটো এটা ভাল কথাই। অনুৰাগী এজনে লগ কৰিব বিচাৰিব পাৰে, ডাঙৰ কথা নহয়। তাৰপাছত তেওঁ বিভিন্ন সময়ত ফোন কৰে কমলক। ফোন কৰাৰ পাছত এদিন ফোন কৰিছিলে। ফোন কৰোঁতে তেওঁ বুজাইছে যে এতিয়া দীপলিনা নাই, আপুনি গৈ লাভ নহ'ব। কিন্তু সেই ক্ষেত্ৰত এটা বহুত ডাঙৰ তৰ্কাতৰ্কি চলিছিলে অ'ভাৰ ফোন, সেইটো মই নিজেও সাক্ষী আছিলোঁ। সেই বহুত বেয়া কথা তেখেতে কৈছিলে, আৰু ফোনত শ্লেং ব্যৱহাৰ কৰিছিলে। এইটো এমাহ আগৰ। মায়ে ফোন কৰিছে যে পৰি এনেকৈ মানুহ দুজন আহিছে। তেতিয়া আমি গম পালোঁ যে তেওঁলোক যদিও গম পালে যে মই নাই, তথাপিও তেওঁলোক গৈছে। ঠিক আছে, একো নাই। তেনেকৈ আমাৰ ঘৰলৈ মানুহ আহে, আৰু মাহঁতেও ভাল পাই আহিলে। তেতিয়া অহাৰ পিছতে তেওঁ মায়ে মোক ফোন কৰি আকৌ আধা ঘণ্টা পিছত ফোন কৰিছে, পৰি এওঁলোক যোৱা নাই, তুমি কৈছা নাই তুমি নাই বুলি। কৈছে মইতো কমলেতো কৈছে যে মই নাই বুলি, আৰু মই থাকিলে ফোন কৰিব কৈছিলে, কিন্তু তেওঁলোক 1 ঘণ্টা হ'ল, 2 ঘণ্টা হ'ল, 3 ঘণ্টালৈকে তেওঁলোক আছে, আৰু তেওঁলোক যোৱা নাছিলে। তেওঁলোক এনেকৈ ৰৈ থাকোঁতে 3 ঘণ্টামান হৈ গ'ল, আৰু তাৰপাছত তেওঁলোকে ওলাই যোৱাৰ পিছত আকৌ তেনেকৈ গোটেই তেওঁ যিখিনি কাম কৰে আকৌ কণ্টিনিউ হ'ল। ফোন কৰে, মেছেজ কৰে, আৰু মেছেজবোৰ সদায় 3-4 বজাত ৰাতি মোক কৰি থাকে হোৱাটছআপত। কৰি আৰু মেছেজত বহুত কিছুমান কথা কৈ থাকে, ইমেজিনেৰী কথা কৈ থাকে, কিবা ডাঙৰ পেৰেগ্ৰাফত। মই সেইবোৰ কথা এতিয়া ৰাজহুৱাকৈ ক'ব নোৱাৰিম বাৰু। বিভিন্ন বেলেগ বেয়া কথা, বেলেগ কথা মোক মেছেজ কৰে, সেইবোৰ মই ইগন'ৰ কৰিয়ে চলিছিলোঁ। তাৰপিছত হঠাৎ আজি মই এইকাৰণে আহিবলগীয়াত পৰিলোঁ, কাৰণ আজি কথাটো এক্সট্ৰিম হৈ গ'ল। তেওঁ 2-3 দিন আমাৰ ঘৰলৈ আহিছে মই নথকাৰ অৱস্থাত, আৰু আজি তাৰমানে আকৌ আহিছে। যেতিয়াই তেতিয়া আমাৰ ঘৰলৈ আহি যায়। ৰাতিপুৱা 5 বজাত আহে, সন্ধিয়া আহি পেলাই 3 ঘণ্টা 4 ঘণ্টা বহি থাকে। মোৰ মা দেউতা অকলে থাকে, আমি ভয় খাওঁ। সদায় 3-4 বজাত ৰাতি মোক কৰি থাকে হোৱাটছআপত। কৰি আৰু মেছেজত বহুত কিছুমান কথা কৈ থাকে, কিবা ডাঙৰ পেৰেগ্ৰাফত। মই সেইবোৰ কথা এতিয়া ৰাজহুৱাকৈ ক'ব নোৱাৰিম বাৰু। কিন্তু কোনে দিয়ে, কিয় দিয়ে, ৰাজহুৱাকৈ বৰ্ণনা কৰিব নোৱাৰা এনে মেছেজবোৰ সুগায়িকা অভিনেত্ৰী মহাময়ী দীপলিনা ডেকালৈ। তেওঁ দীপলিনাৰ অনুৰাগী নে প্ৰেমিক? যদিহে অনুৰাগী বা প্ৰেমিক হয়, তেনেহ'লে ৰাতি অশ্লীল মেছেজ কিয় দিয়ে? দীপলিনা কি সঁচাকৈয়ে বিবাহিতা? নিশাটোৰ ভিতৰতে বহুতৰে মনত বহু প্ৰশ্নৰ অৱতাৰণা কৰা এক চৰিত্ৰ। ইজনেই সেই মানুহজন, নাম মৃদুল নাথ, ভঙাগড়ৰ বাসিন্দা। মৃদুল কুমাৰ নাথ তেখেত যোৱা এমাহ ধৰি আমাক অৰ্থাৎ মোৰ মেনেজমেণ্ট কমলক ফোন কৰি আছে। কিন্তু এই ৰহস্যময় চৰিত্ৰৰ মানুহজনৰ কৰ্মকাণ্ডবোৰে অৱতাৰণা কৰা প্ৰশ্নবোৰৰ উত্তৰ কি হ'ব পাৰে? নিশা চানমাৰি থানাত স্বয়ং দীপলিনা ডেকা কৈ গ'ল। প্ৰথম অৱস্থাত কমলক যেতিয়া ফোন কৰিছিলে তেখেতে সদায় এটা কথাই কয় যে মই দীপলিনাক লগ কৰিব বিচাৰোঁ। যিসকলৰ জীৱন ৰাজহুৱা হৈ পৰিছে তেওঁলোকৰ অনুৰাগী থাকেই সাধাৰণ কথা। তাতে দীপলিনা ডেকা হৈছে সুকণ্ঠী গায়িকা, মহাময়ী অভিনেত্ৰী। গতিকে কোনোবা অনুৰাগীৰে মেছেজ বুলি প্ৰথম অৱস্থাত সঁহাৰি দিছিল দীপলিনাই। তেওঁ কোৱা কথা, সেইটো এটা ভাল কথাই, অনুৰাগী এজনে লগ কৰিব বিচাৰিব পাৰে, ডাঙৰ কথা নহয়। কিন্তু এদিন দীপলিনাৰ অনুপস্থিতিত তেওঁৰ ঘৰ পালেহি এইজন ৰহস্যময় মৃদুল নাথ, লগত আন এজন, আৰু দীপলিনাৰ ঘৰত বহি থাকিল দীৰ্ঘ 3 ঘণ্টা সময়। যেতিয়া আমি বৰপেটাত আছিলোঁ, মায়ে ফোন কৰিছে যে পৰি এনেকৈ মানুহ দুজন আহিছে। তেতিয়া আমি গম পালোঁ যে তেওঁলোক যদিও গম পালে যে মই নাই, তথাপিও তেওঁলোক গৈছে। ঠিক আছে, একো নাই। কিন্তু তেওঁলোক 1 ঘণ্টা হ'ল, 2 ঘণ্টা হ'ল, 3 ঘণ্টালৈকে তেওঁলোক আছে, আৰু তেওঁলোক যোৱা নাছিল। ভাবি চাওক, দুজন অচিনাকি মানুহ, কথা নাই বতৰা নাই, 3 ঘণ্টা তেনেকৈ বহি থকা কি অৱস্থা হ'ব পাৰে দীপলিনাৰ মাক দেউতাকৰ? এইফালে মোৰ মাহঁতো সহজ সৰল মানুহ, তেওঁলোকতো যাবলৈ ক'ব নোৱাৰে না, আপোনালোক গুচি যাওক ক'ব নোৱাৰে। সেই ক্ষেত্ৰত তেওঁলোক বহি থাকে, আৰু কেইবাদিনো তেনেকুৱা হ'ল। কিন্তু মৃদুল নাথৰ সেই মেছেজ সন্ত্ৰাস সিমানতো শেষ নহ'ল, বৰং বাঢ়িহে গ'ল। এইফালে বা ভিনদেউহঁত আহি পেলাই কেতিয়াবা মাহঁতক ৰৈ থাকে, ভয়তে কিবা কৰে, মানুহটো চিনি নাপাওঁ ন। আৰু শুকুৰবাৰে সন্ধিয়া হঠাৎ পুনৰ দীপলিনাৰ ঘৰত অতৰ্কিতে প্ৰৱেশ কৰিলেহি মৃদুল নাথে। আচহুৱা আচৰণ, অশ্লীল গালিগালাজ, ঘৰৰ আচবাব পত্ৰ ভাঙি পৰিয়ালটোৰ ওপৰত চলালে সহ্যাতীত অত্যাচাৰ। কালিতো আহি পেলাই আমাৰ ইয়াতে বহি দিছে, নাযায় বোলে। তেওঁ 3-4 দিন বহি থাকিব, টাব দলিয়াইছে, ফোন দলিয়াইছে, পাৰ্চ দলিয়াইছে। সেইবিলাক আচৰণ দেখিলে মোৰ মাহঁতে স্বাভাৱিকভাৱে ভয় খাব। আৰু উপায়ন্তৰ হৈ দীপলিনাই নিশাই কাষ চাপি চানমাৰি থানাৰ আৰক্ষীৰ
আৰু দীপলিনাৰ এজাহাৰৰ ভিত্তিত মৃদুল নাথক নিশাই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীৰ আগত মৃদুল নাথৰ দাবী 2 বছৰ আগতে হেনো তেওঁ বিয়া কৰাইছিল দীপলিনাক। আৰু দীপলিনাই ক'লে এডভকেটৰ লগত আমি আলোচনা কৰিলোঁ, তেওঁৰ ঘৰৰ মানুহৰ নম্বৰ লৈ পেলাই আমি কথা পাতিলোঁ। কৈছে যে আপোনালোকে যি ষ্টেপ লৈ লওক, আমি আহিব নাই বিচৰা, কাৰণ আগতেও হেনো তেওঁ কিবা বেলেগ বেলেগ ধৰণৰ যুৱতীৰ লগত ৰিলেটেড কিবা কেছেছৰ লগত জড়িত আছিলে। মৃদুল নাথক জেৰা কৰা হৈছে, আৰম্ভ হৈছে সমগ্ৰ বিষয়টোক লৈ তদন্ত। মৃদুল নাথ মানসিক বিকাৰগ্ৰস্ত, নিচাসক্ত নে আন কিবা? উত্তৰ দিব তদন্তৰ প্ৰতিবেদনখনেহে।